নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড যদি আপোনালোকে লিংক কৰা নাই কেনেকুৱা ধৰণে লিংক কৰিব মই এই ভিডিঅ'টিত দেখুৱাই দিম তো সকলোৱে লিংক কৰাটো বাধ্যতামূলক তো ভিডিঅ'টি যদিহে প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আজি ভিডিঅ'টিৰ জৰিয়তে জানো আমি কেনেকুৱা ধৰণে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক কৰে পোনপ্ৰথমে আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব তাৰ বাবে প্লে ষ্টৰত যাব নতুবা ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে আপোনালোকে তাৰ পৰাও ইয়ালৈ আহিব পাৰিব ভোটাৰ হেল্প লাইন বুলি আপোনালোকে সাৰ্চ কৰি দিব সাৰ্চ কৰি দিলেই ওপৰতে এটা এপ দেখিবলৈ পাব ভোটাৰ হেল্প লাইন বুলি মই ডেছক্ৰিপশ্যনটো ইয়াৰ লিংক দি থৈছোঁ এইটো ডাউনলোড কৰি আপোনালোকে অপেন কৰিব তাৰ পিছতে আই এগ্ৰি অপশ্যনত ক্লিক কৰি ইয়াত নেক্সট অপশ্যন দেখিবলৈ পাইছে নেক্সট অপশ্যনত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে ইয়াতে লেংগুৱেজ সিলেক্ট কৰিব লাগিব আপোনালোকে ইয়াত ইংলিছ লেংগুৱেজটোতে থব তাৰ পিছত গেট ষ্টাৰ্টেড অপশ্যনত ক্লিক কৰিব তাৰ পিছত তলৰ এক্সপ্ল'ৰ অপশ্যনত ক্লিক কৰিব এক্সপ্ল'ৰ অপশ্যনত ক্লিক কৰাৰ পিছতে ইলেক্ট্ৰেল অথেণ্টিকেশ্যন ফৰ্ম 6B অপশ্যনটোত ক্লিক কৰিব তাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব এনেকুৱা ধৰণে তাৰ পিছত লেটছ ষ্টাৰ্ট অপশ্যনত ক্লিক কৰিব তাৰ পিছত ইয়াতে আপোনালোকৰ যি মোবাইল নাম্বাৰ হয় মোবাইল নাম্বাৰটো দি দিব ধুনীয়াকৈ একেবাৰে সহজ পদ্ধতিৰে আপোনালোকে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব পাৰিব তাৰ পিছত যেটো সেন্ড ওটিপি অপশ্যন দেখিবলৈ পাইছে সেন্ড ওটিপিত ক্লিক কৰাৰ পিছতে আপোনালোকৰ মোবাইললৈ এটা ওটিপি আহিব ওটিপিটো অহাৰ পিছতে এই যেটো ভেৰিফাই অপশ্যন আছে ভেৰিফাই অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব ডু ইউ অলৰেডি হেভ ভোটাৰ আইডি নাম্বাৰ তো আপোনালোকে ইয়েস আই হেভ ভোটাৰ আইডি নাম্বাৰত আপোনালোকে টিক মাৰ্ক দি দিব তাৰ পিছত যেটো নেক্সট অপশ্যন আছে নেক্সট অপশ্যনত ক্লিক কৰি দিব তাৰ পিছত ইয়াতে আপোনালোকৰ যেটো ভোটাৰ নাম্বাৰ হয় ভোটাৰ আইডি তো সেই ভোটাৰ আইডিটো দি দিব তাৰ পিছত নেক্সটত আপোনালোকে আসাম সিলেক্ট কৰি দিব তাৰ পিছত আপোনালোকে ইয়াতে ফেটছ ডিটেইল বুলি যেটো অপশ্যন দেখিবলৈ পাইছে তাতে ক্লিক কৰি দিব তাত ক্লিক কৰি দিয়াৰ পিছত উই হেভ ফাউণ্ড দিছ ৰেকৰ্ড ফৰ ইয়ৰ এণ্টাৰ ভোটাৰ আইডি প্লিজ চেক অন প্ৰচিড বটন তো প্ৰচিড বটনত আপোনালোকে ক্লিক কৰি দিব প্ৰচিড বটনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে শ্ব' হ'ব ইয়াতে আপোনালোকে দেখিবলৈ পাব সম্পূৰ্ণ আপোনাৰ ডিটেইল নেম এজ জেন্ডাৰ তাৰ পিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰি দিব ইয়াতে আপোনালোকে ফিল আপ কৰিব লাগিব আধাৰ নাম্বাৰ মোবাইল নাম্বাৰ ইমেইল আইডি তো আপোনালোকে আধাৰ কাৰ্ডখন ভালদৰে চাই আপোনালোকে ইয়াতে আধাৰ নাম্বাৰটো লিখি দিব আধাৰ নাম্বাৰ লিখাৰ পিছতে ইয়াত দেখিবলৈ পাইছে মই আধাৰ নাম্বাৰটো লিখি দিছোঁ আপোনালোকে আপোনালোকৰ যেটো আধাৰ নাম্বাৰ হয় শুদ্ধভাৱে ফিল আপ কৰিব আধাৰ নাম্বাৰটো ফিল আপ কৰাৰ পিছতে আপোনালোকৰ ইয়াতে দেখিবলৈ পাইছে গ্ৰীণ স্ক্ৰীন আহি গৈছে বা গ্ৰীণ টিক এটা আহিছে তাৰ পিছত ইয়াত আপোনালোকে কি কৰিব লাগিব তলত আপোনালোকৰ মোবাইল নাম্বাৰটো ফিল আপ কৰিব লাগিব মোবাইল নাম্বাৰটো ফিল আপ কৰি দিব আপোনালোকে ইয়াতে শুদ্ধকৈ মোবাইল নাম্বাৰটো ফিল আপ কৰাৰ পিছতে আপোনালোকৰ যদিহে ইমেইল আইডি আছে ইমেইল আইডি দিব পাৰে নিদিলেও কোনো ধৰণৰ আপত্তি নাই মোবাইল নাম্বাৰটো ভুল হ'ল মই আকৌ এবাৰ লিখি দিছোঁ তো আপোনালোকে কোন ধৰণৰ ভুলকৈ ইয়াত নেলিখিব শুদ্ধকৈ লিখিব যি লিখে তাৰ পিছত ইয়াতে মই ইমেইল আইডি এটা দি দিছোঁ আপোনালোকে ইমেইল আইডিটো নিদিবও পাৰে যিবোৰ ষ্টাৰ মাৰ্ক আছে সেইবিলাক ফিল আপ কৰিব লাগে তাৰ পিছত প্লেচ অফ এপ্লিকেশ্যন ইয়াতে আপোনালোকৰ যি ঠাই হয় সেই ঠাইডোখৰ নাম লিখি দিব তাৰ পিছত নেক্সট অপশ্যনত ক্লিক কৰি দিব ভালদৰে চাই কেনে নেক্সট অপশ্যনত ক্লিক কৰি দিব আপোনালোকে ইয়াত দেখিবলৈ পাইছে তলত যেটো অপশ্যন আছে নেক্সট নহয় ইয়াতে ডান অপশ্যন আছে তো ডান অপশ্যনত ক্লিক কৰি দিব ডান অপশ্যনত ক্লিক কৰাৰ পাছতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইল শ্ব' হ'ব এখন পেজত আপোনালোকে সম্পূৰ্ণ পেজখন যদি সঠিকভাৱে আছে তেনেহ'লে কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিব কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিব ভালদৰে চাই কেনে তাৰ পিছত আপোনালোকে এনেকুৱা ধৰণে দেখিবলৈ পাইছে থ্যাংক ইউ আপোনালোকৰ এপ্লিকেশ্যন সাকসেসফুলি হৈ গৈছে তো আপোনালোকৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হৈ গৈছে আপোনালোকে সেইখন স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে যিখন লাষ্টত থ্যাংক ইউ বুলি যিখন ওলাইছিলে তাৰ পিছত সেই আইডিটো দি কিনে আপোনালোকে ষ্টেটাছ চেক কৰিব পাৰিব তো ভিডিঅ'টি জৰিয়তে ইমানেই জনাবলগীয়া আছিল যদিহে ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিব আৰু যদি এই চেনেলত আপোনালোকে প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ